হয় যেতিয়া মানে যোৱা জানুৱাৰীৰ 7-8 তাৰিখ মানত হ'ব চাপমাৰী আউটপোষ্টত ওচি আহিছিল ওদালগুৰিৰ ওচি ছাৰ আহি মনোজল গগৈ বুলি ওচিজন আছে তো ওচি ছাৰ আহিছিল ওচি ছাৰ অহাৰ পিছত চাপমাৰী আউটপোষ্টৰ ওচৰত মানে তাৰ লগতে লাগি থকা এটা ঘৰৰ পৰিয়ালক মাতিছে মাতি কেনে কৈছে যে থানাটো বোলে ফুল ফেজত থানা হ'ব যাৰ কাৰণে ইয়াতে মাটি লাগে কিন্তু আমি জানামতে চাপমাৰী আউটপোষ্টৰ নামত গভৰ্ণমেণ্ট লেণ্ড এলট হৈ আছে ভালুকমাৰীত হেতু যোৱা যেটো হেৰি আছিল আমাৰ COD আন্দোলন আছিল সেই আন্দোলনৰ সময়তে ভালুকমাৰীত এটা কেম্প আছিল সেই কেম্পৰ মাটিখিনি যোৱা বছৰ জিলা প্ৰশাসনে খালী কৰিছে বুলি আমি জানো কিন্তু এইখিনি কৰা সত্ত্বেও এই ওচি ছাৰে আহি যেনেকুৱাকৈ চাপমাৰীৰ এই আউটপোষ্টৰ লগত বহতি কৰি থকা মানুহখিনিক ওচি ছাৰে মানে এটা ৱাৰ্ণিং দি থৈ গৈছে যে আপোনালোকে অহা 12 তাৰিখৰ ভিতৰত ইয়াৰ পৰা মাটিখিনি খালী কৰিব লাগিব নহ'লে ওচি ছাৰে বুলডোজাৰ লগাই মাটিখিনি খালী কৰাব বুলি কৈছে তাৰপিছত মানুহখিনিয়ে বিভ্ৰান্ত হৈ মোৰ ওচৰত গ'ল মই গোটেইখিনি বস্তু তদন্ত কৰিলোঁ মই SP ছাৰৰ লগত বহিলোঁ আমাৰ ক্ৰাইম ছাৰৰ লগতো বহিলোঁ তাৰপিছত মই ADC ছাৰৰ লগতো বহিলোঁ চাৰ্কুল অফিচাৰৰ লগতো বহিলোঁ তাৰপিছত মই EM ছাৰৰ লগতো বহিলোঁ প্ৰত্যেকজন ব্যক্তিৰ পৰা মই এটা ধুনীয়া ৰিপ্লাই পাইছোঁ যে নাই চাপমাৰী কেতিয়াও থানা হোৱা নাই চাপমাৰীত আৰু থানাৰ নামত কোনো মাটি নাই তেওঁলোকে এটা কথাই কৈছে যে সেই চাপমাৰী থানাটো টেম্পৰাৰী হিচাপে চাপমাৰীত ৰখা হৈছে তাৰ গভৰ্ণমেণ্ট এলটমেণ্ট লেণ্ড আছে ভালুকমাৰীত তো ওচিয়ে যি ধৰণে এই মানুহখিনিক এটা ভুল বিভ্ৰান্ত কৰি মানুহখিনিৰ ওপৰত এটা অত্যাচাৰ চলাব বিচাৰিছে এইটো কিন্তু ওচিয়ে সঁচাকৈ ফাণ্ডামেণ্টেল ৰাইটছৰ এটা ভায়োলেশ্যন কৰিছে মানুহৰ জীয়াই থকাৰ অধিকাৰ উলংঘা কৰিছে আমি জানো যে যদি চৰকাৰী মাটি ক'ৰবাত আছে আমি দল সংগঠনও বিচাৰোঁ যে চৰকাৰী মাটি খালী হ'ব লাগে সেইটো চৰকাৰী প্ৰচেছত যাব লাগিব জিলা আয়ুক্তৰ পৰা এটা হেৰি আহিব নোটিছ আহিব সেইটো চাৰ্কুল অফিচাৰ পুলিচক দিব পুলিচ আহি নোটিছ দিয়াৰ পিছতে সেই মানুহখিনিক এটা সময়সীমা দিব আৰু সেই মানুহখিনিক তাৰ পৰা বেলেগ জেগাত এটা ইষ্টাব্লিছ দিয়াৰ পিছতে খালী কৰিব পাৰিব যে জিলা আয়ুক্তই যি কাম কৰিব লাগে জিলা আয়ুক্তৰ উপৰি মানে ওচিয়ে নিজা হাতে দায়িত্ব লৈ জিলা আয়ুক্তৰ কামখিনি ওচিয়ে কৰিব বিচাৰিছে আৰু ওচিৰ লগত আমাৰ এই অঞ্চলত কিছুমান মানুহৰ নাম ইতিমধ্যে কৈ গৈছে যে কিছুমান দেৱানী বোলে আছে কিছুমান বোলে দালাল চক্ৰৰ মানুহ আছে যিহঁতে নেকি সদায় এই থানাৰ লগত জড়িত হৈ থাকে সেই মানুহখিনিয়ে বোলে এই মানুহখিনিক এনেকুৱাকৈ থ্ৰেটিং দিছে যে থানাটো যদি ইয়াত থাকে তেতিয়াহ'লেতো ভাল তোমালোকে মাটি এৰি দিব লাগিব 130 ফিট মান আৰু ওচিক মিলাবৰ কাৰণে পইচা দিব লাগিব 5 লাখ মান আৰু যদি থানাটো ইয়াৰ পৰা গুচি যাব লাগে ভালুকমাৰীত যাব লাগে কাৰণ ভালুকমাৰীত মাটি আছে থানাটো তাতেই যাব নৰ্মেলি যাব তো এওঁলোকে কৈছে যে ভালুকমাৰীত যাব লাগিলে টকা 10 লাখ দিব লাগিব থানাটো ইয়াৰ পৰা লৈ যাওঁতে যিমান খৰচ আছে পইচাটো ওচিক দিব লাগিব ওচিয়ে যিহেতু মানুহখিনি লগাই থৈছে হামিদুৰ কি কয় মানিক বিশু আছে তাৰ লগত আৰু এনেকুৱা কেইবাজন ব্যক্তিক লগাই থৈছে ওচিয়ে মই যোৱাকালি যেতিয়া ওচিৰ লগত বহিলোঁ ওচিয়ে মোৰ লগত এনেকুৱা ধৰণৰ এটা ৰুড বিহেভ কৰিলে যে যেন এনেকুৱা অনুভৱ হৈছে মোৰ তেতিয়াই যে থানাটো ওচিৰ পৈতৃক সম্পত্তি কাৰণ থানাত সাধাৰণ মানুহ গৈ কেনে কিবা এটা আৱেগ অনুভূতি প্ৰকাশ কৰিব নোৱাৰে ওচিয়ে মোক ষ্ট্ৰিক্টলি কৈছে যে থানাৰ পৰা ওলাই যাব লাগে মানে থানাত থাকিব নোৱাৰে আমি ৰাজহুৱা কিবা এটা সমস্যা লৈ মই তাতে গৈছোঁ ওচিয়ে মোক এনেকুৱা কয় যে থানাত আপুনি থাকিব নোৱাৰে আপুনি নেতাগিৰি কৰিব ইয়াত আহিব নোৱাৰে কাৰণ মই তাতে কৈ আহিছোঁ মই ওচি হয় ওদালগুৰিৰ মোৰ ওপৰত কোন আছে এনেকুৱা ধৰণৰ ভাবুকিও মোক দিছে মই এটা কথা ওচিক ক'ব বিচাৰিছোঁ যে আপুনি DC নহয়তো ওচিৰ পুলিচৰ পাৱাৰখিনি পুলিচে দেখাওক আপোনাক মাটিৰ পাৱাৰ দেখুৱাব দিয়া নাই নহয় আপুনি যি কাম কৰিছে ইয়াৰ বিৰুদ্ধে মই লগে লগে SP ছাৰক কমপ্লেইন দিছোঁ মই লগে লগে এটা পিটিশ্যনো ফাইল কৰিছোঁ আজি মই এই কোৰ্টত ফাইল কৰিম যে ওচিয়ে যি ফাণ্ডামেণ্টেল ৰাইটছৰ ভায়োলেশ্যন কৰিছে পাব্লিকলি মোক ইনচাল্ট কৰিছে এইটোৰ প্ৰতি উত্তৰো ওচিয়ে দিব লাগিব তাৰপিছত ওচিয়ে যে মানুহখিনিক লাইফ এণ্ড লিবাৰ্টিৰ এটা হেৰি ভয় দেখাইছে মানুহ জীয়াই থকাৰ এটা ভয় দেখাইছে সেই ভয়ৰ উত্তৰো দিব লাগিব মই BTC চৰকাৰক এটা আহ্বান কৰিছোঁ কাৰণ BTC চৰকাৰে যেতিয়া শাসনত আহিছিল তেতিয়া BTC চৰকাৰে খুব ধুনীয়াকৈ কৈছিল যে BTCত কোনো ধৰণৰ উচ্ছেদ নহয় 2003 চনৰ পিছত 2005 চনলৈকে যিমানখিনি মানুহ BTCত বসবাস কৰি আছে প্ৰতিজন ব্যক্তি BTCৰ নাগৰিক হয় এইখিনি কথা কোৱা সত্ত্বেও ওদালগুৰিৰ দৰে এটা মানে মিনি ছেক্ৰেটাৰিয়েট হোৱা জিলাত BTC চৰকাৰৰ মিনি ছেক্ৰেটাৰিয়েট হোৱা জিলাত কেনেকৈ ওচি এজনে এনেকুৱা ধৰণৰ থ্ৰেটিং দিব পাৰে মানুহক দিন দুপৰতে ওচিৰ লগত জড়িত থকা গোটেইটো চক্ৰক মই আহ্বান জনাইছোঁ জিলা আয়ুক্ত মহোদয়ক মই আহ্বান জনাইছোঁ ওদালগুৰি জিলা প্ৰশাসন বিভাগৰ মুৰব্বীজনক যে আপোনালোকে এই বস্তুটোক উচিত তদন্ত কৰক তদন্ত কৰি মানুহখিনিক এটা নিৰাপত্তা দিয়ক আৰু মোক যেনেকুৱাকৈ ভাবুকি দিছে সাধাৰণ মানুহ থানাত যোৱাৰ লগে লগে ওচি ইয়াতকৈ বেছি আৰু ভাবুকি দিয়ে এনেকুৱা উদাহৰণ আৰু বহুতো আছে মই আহ্বান জনাইছোঁ যাতে সোনকালে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা কৰি ইয়াৰ লগত জড়িত থকা ব্যক্তিসকলক উচিত শাস্তি প্ৰদান কৰে মানি খালি কথা কৈছে মাৰি যোগাৰ 60 ফুট 55 ফুট দিয়াৰ নাগে তাৰ মানি খালি ৰেটি 5 লাখ দিয়াৰ নাগে 5 লাখ দিয়াৰ নাগে মানি খালি কৈছে আমাৰ সবৰ সমান কৈছে মানি খালি কৈছে মানি খালি কৈছে মানি খালি কৈছে কি আৰু কথা মানি খালি কৈছে
কথাখিনি কৈ লওঁ মই কম মই নহয় মই মাটি বিচাৰিছে মই কৈছোঁ মাটি বিচাৰিছে মই বিচৰা নাই অচিয়ে বিচাৰিছে অচিয়ে কৈছে যদি মাটি দিয়ে আপোনালোকে তেতিয়া থানাখন হ'ব ইয়াতে আৰু নাই পইচাৰ আলোচনা হোৱা নাই সেইটো মিছা কথা এইটো যে এতিয়া যদি কথাটো পকাই কয় মাটিয়ে বিচাৰিছে পইচা কেনেকৈ বিচাৰিব বস্তুটো এই খুজিছিল মানিকালি পইচা কথা কৈছে তো আঙুরে 5 লাখ টাকা দেন আগে মানিকালি রে পয়সা কিনি হ্যাঁ দেন আগে 5 লাখ টাকা দেন আগে ডাইভার্ট কৰি আছে মোৰ ঘৰ চাপমাৰি মোৰ তাৰমানে বিডিবিৰ হেৰি আছো মই আৰু ৱাৰ্ড মেম্বাৰ মই তাৰপিছত মোক মাতিলে নাই মই মাটি জোখা নাই মাটি মই কৈ আছোঁ মই কথাটো কৈ আছোঁ কাৰণ মই কেনেকৈ মাটি জোখিম কাৰণ আই চি ছাৰ মোৰ লগতে আছে আই চি ছাৰ অলৰেডি আই চি ছাৰ মোৰ লগতে আছে মাটি জোখা সময়ত আই চি ছাৰ লগতে আছে আৰু আই চি ছাৰ আই চি ছাৰ আছে ইয়াতে আছে আই চি ছাৰক সুধি ল'ব মই যদি অকলে জুকিছোঁ যেতিয়া অ চি ছাৰে দায়িত্ব দি গ'লে যে যদি আপোনালোকে যদি ইফাল মাটিটো দিব পাৰে তেতিয়া থানাখন ইয়াতে হ'ব এই বুলি ক'লে কোৱাৰ পিছত ঠিক আছে আমি ৰাইজ লৈ বহাৰ পিছত আমাৰ অ চি ছাৰে ক'লে কি মিনিমাম ইফালে 60 ফুট ইফালে 60 ফুট লাগিব 200 ফুট নহ'লে আমাৰ থানা নহয় তাৰে পিছত ক'লে কি আমি হেৰি পিছদিনা অ চি আই চি ছাৰক লৈ 60 ফুট ইয়াতে যেতিয়া জুকিছোঁ জুকোতে আমাৰ এইটো পকা ঘৰ পৰি যায় মই লগে লগে আই চি ছাৰক কৈছোঁ ছাৰ কি পকা ঘৰ যদি পৰি যায় ঘৰ ভাঙি মই কথাখিনি কৈ লওঁ পুলিচৰ লগত মাটি জুখিবলৈ আপুনি কোন নাই মই জোকা নাই আমি জনা থানা মাটিত বালুকমাৰীত